নালাগে নাই নহয় নহয় লৈছে তুমি মনৰ আছে মানে হিচাপ কৰি আৰু ক্লিয়াৰ হৈ যায় তুমি মোতকে বেছি টেলেণ্টেড হয় আজি আকৌ নতুন ভিডিঅ' এটালৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এই ভিডিঅ'টোত বহুতো ইণ্টাৰেষ্টিং কুৱেশ্যন লৈ আনিছোঁ গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মোৰ প্ৰথম কুৱেশ্যনটো হ'ল যে আমাৰ পৃথিৱীত মহাসাগৰ কেইখন আছে চবত থাকি ডাঙৰ মহাসাগৰখনৰ নাম কি মহাসাগৰ মহাসাগৰ মানে গম পাইছা ন অ'চেন How many oceans are in our planet? সাতখন সাতখন Sure? কিখন? কিখন হ'ব পাৰে? বুজি পাইছা ন অসমীয়া বুজি পাই ন চবেই Can you tell me the names? Which one is the biggest ocean? কেইখন হ'ব লাগে আৰু বাৰু সাতখন নহয় তিনিখন কেইখন আছে চবত থাকি ডাঙৰখনৰ নাম কি তিনিখন নহয় পাঁচখন আছে Do you know the names? Atlantic Ocean, Atlantic Ocean, And Pacific Ocean, Indian Ocean. সৰুতে পঢ়ি যোৱাই সেইটো কাৰণে জেনেৰেল নলেজ মই সেইটো কাৰণে সুধি আছোঁ ডাঙৰ কোনখন হ'ব পাৰে ইয়াত নেই ইয়াত ইয়াৰ ভিতৰতে ক'লোঁ কিন্তু মই নামটো তাৰ ভিতৰতে যিকোনো এখন ডাঙৰ হ'ব There are 5 oceans and Prashant Mahasagar is one of the most biggest oceans and মহাসাগৰ আছে 5খন তাৰে সকলোতকৈ ডাঙৰখনৰ নাম হ'ল প্ৰশান্ত মহাসাগৰ मेरा ख्याल से 3 ही है Are you sure? Yeah. And what about it? Then মোৰ second questionটো হ'ল যে মহাদেশ কেইখন আছে মহাদেশ কোনে পাৰিব সাতখন মহাদেশ সাতখন সকলোতকৈ ডাঙৰখনৰ নাম কি How many continents in the world? 7 continents and which one is the biggest continent? Asia. And हम लोग किस continent के अंदर है? Asia में. Are you sure? Right answer. How many continents in our world? 7. How? How much? 7 continents. সাতখনৰ ভিতৰত যিকোনো কেইখনৰ নাম জানে এছিয়া এণ্টাৰ্কটিকা তুমি ভাবাই মই চাইডত আছো তুমি মোতকে টেলেণ্টেড আছো হয় উত্তৰ আমেৰিকা দক্ষিণ আমেৰিকা আৰু মহাদেশ তিনিখন ইউৰোপ বাৰু সকলোতকৈ ডাঙৰখনৰ নাম কি এণ্টাৰ্কটিকা নহয় এছিয়া আমি যোনখন মহাদেশৰ অন্তৰ্গত সেইখন সাতখন আছে আমাৰ আমি কোনখন মহাদেশৰ অন্তৰ্গত বাৰু 7 Can you tell me the names? Asia, South Africa,
Europe. Asia, Africa, Australia. কেইখন এতিয়া যোনটো ক'লে তাত থাকি কিন্তু বেছি দেই মানে মহাসাগৰৰ সংখ্যা যোনটো ক'লে তাত থাকি অকণমান বেছি এছিয়া এছিয়া আৰু সকলোতকৈ ডাঙৰখনৰ নাম কি এছিয়াই এছিয়াই আৰু Australia. South America, North America, Antarctica. Asia, right? সাতখন Kita six हो गया ना? এটা আছে মানে শিৱং Antarctica. South America. ডাঙৰখন এছিয়াখন ডাঙৰ বুলি মনত মই নেক্সট কুৱেশ্যনটো এইটো এটা সুধিম বুলি ভাবিছিলোঁ কিন্তু মনত আছে মানে পাহাৰ হিচাপ কৰি আৰু অষ্ট্ৰেলিয়াৰ North America. यूरोप Europe, Europe. वो तो बोल दिया था. यहाँ पर इसने बोला नहीं है तो मैंने इसको नहीं। मतलब ये शो है कि नहीं इसलिए पूछा মোৰ লাষ্ট আৰু থাৰ্ড নম্বৰ কুৱেশ্যনটো যে পৃথিৱীৰ পৰা সকলোতকৈ ওচৰত থকা তৰাটোৰ নাম কি এইটো কিন্তু একদম একদম সহজ উত্তৰ খালি অকণমান ভাবিলেই হ'ল নহয় পপীতৰা নহয় পপীতৰাটো এইটো তৰা নহয় কমেণ্ট বা এষ্ট্ৰইড কি তৰা অকণ ভাবিলে হ'ল খালি অকণ ডিপলি ভাব গম পাই যাব কিন্তু এইবিলাক আমাক নুসুধিব একদম ঠাণ্ডা বিশেষকৈ গৰম দিনত আৰু সোনকালে গম পাব লাগে ভেনাছ ইজ নট এ ষ্টাৰ নামটো মই কৈ দিছোঁ এইটো সূৰ্য क्या बोल रहे? मैं बोल दूँ द नेम ऑफ द स्टार इज सन আচলতে সেইটো মানে পুৰা ধৰাই নাই এইটো তৰা বুলি ধৰা একচুৱেলি তৰা হয় কিন্তু আমি সূৰ্য বুলি কওঁ ন তৰা বুলি মই কৈ দিওঁ চান সূৰ্য সকলো পৃথিৱীৰ সকলোতকৈ ওচৰত থকা তৰা সূৰ্যটো তৰাই হয় মুন ইজ নট এ ষ্টাৰ নে গ্ৰহ বুলি Confunde. তৰা বুলি ধৰণে ভাবি আছোঁ এবাৰ ভাবিছোঁ মানুহবিলাকে যে কয় ঠুকুৰা থাকে Mars is not a star. I'm talking about star. চান This is sun. Sun is one of the stars, which is near from the earth.